সাংবাদিক বন্ধুসকল, পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ অধীনত 975টা বিভিন্ন পদৰ বাবে খালি অনুষ্ঠিত হৈ যোৱা পৰীক্ষাত সুকলমে অনুষ্ঠিত হৈ যোৱাৰ বাবে মই ইয়াৰ সৈতে জড়িত সকলো বিষয়া কৰ্মচাৰী, নিৰাপত্তা ৰক্ষী আৰু পৰীক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰোঁ এই সমগ্ৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ, বিশৃংখল মুক্ত আৰু নিকাভাৱে সম্পন্ন কৰি আমি ইয়াক উল্লেখিত পদসমূহ নিযুক্তি প্ৰক্ৰিয়াত সম্পন্ন কৰিব পাৰিম। কালি অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ কিছু খেলিমেলি হোৱা বুলি একাংশ সংবাদ মাধ্যমত বিভিন্ন ধৰণে প্ৰকাশ পোৱাৰ পৰিপ্ৰেক্ষিতত আমি বিভাগীয়ভাৱে কিছু কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে যাতে পৰীক্ষাৰ্থীসকলৰ লগতে ৰাইজৰ মনত অযথা কোনো ধৰণৰ বিভ্ৰান্তিকৰ সৃষ্টি নহয়। ৰাজ্যখনৰ 13টা জিলাত অনুষ্ঠিত এই পৰীক্ষাৰ বাবে প্ৰতিখন জিলাতে ৰাজ্যিক পৰ্যায়ত পৰ্যবেক্ষক নিয়োগ কৰা হৈছিল। প্ৰতিখন জিলাতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক নডেল অফিচাৰ ৰূপে নিয়োগ কৰা হৈছিল। প্ৰথম প্ৰশ্ন কাকত পৰীক্ষাৰ বাবে 39টা কেন্দ্ৰ আৰু দ্বিতীয় প্ৰশ্ন কাকত পৰীক্ষাৰ বাবে 597টা কেন্দ্ৰত গৃহৰক্ষী বাহিনী জোৱান নিয়োগৰ ব্যৱস্থা কৰা হৈছিল। 1000 গৰাকী বা তাতোকৈ কম পৰীক্ষাৰ্থী থকা প্ৰতিটো কেন্দ্ৰত কমেও 4 গৰাকী, 2 গৰাকী পুৰুষ আৰু 3 গৰাকী পুৰুষ আৰু 1 গৰাকী মহিলা গৃহৰক্ষী জোৱান নিয়োগ কৰা হৈছিল। 1000 গৰাকী বা তাতোকৈ অধিক পৰীক্ষাৰ্থী থকা প্ৰতিটো কেন্দ্ৰত কমেও 6 গৰাকী, 4 গৰাকী পুৰুষ আৰু 2 গৰাকী গৃহৰক্ষী জোৱান নিয়োগ কৰা হৈছিল। পৰীক্ষা কেন্দ্ৰত মোবাইল ফোন অথবা অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছিল। এই কেইটামান কেন্দ্ৰত পৰীক্ষাৰ্থীয়ে মোবাইল ফোন ব্যৱহাৰ কৰাৰ বিষয়ে অৱগত হৈ তেওঁলোকক পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰা হয়। এনেদৰে মুঠ 20 গৰাকী প্ৰাৰ্থীক বহিষ্কাৰ কৰা হয়। ইয়াৰ ভিতৰত ধুবুৰীত 10 গৰাকী, নলবাৰীত 1 গৰাকী, কাছাৰত 1 গৰাকী, ধেমাজিত 1 গৰাকী, নগাঁৱত 5 গৰাকী আৰু কামৰূপত 2 গৰাকী। ইয়াৰ উপৰিও শোণিতপুৰ জিলাত মুঠ 23 গৰাকী প্ৰাৰ্থীৰ পৰা পৰীক্ষা কেন্দ্ৰত মোবাইল ফোন জব্দ কৰা হয়। ইতিমধ্যে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰশ্ন কাকত কমকৈ যোগান ধৰা সন্দৰ্ভত বিভাগীয়ভাৱে তদন্তৰ নিৰ্দেশ দিয়া হৈছে। তদন্ত সাপেক্ষে পৰৱৰ্তী পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বন্ধুসকল, কালি পৰীক্ষা অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত সচিবৰ মুঠ পদৰ সংখ্যা 150টা। ইয়াৰ বাবে মুঠ 25,445 গৰাকী প্ৰাৰ্থীলৈ অনলাইন যোগে এডমিট কাৰ্ড প্ৰেৰণ কৰা হৈছিল। ইয়াৰে 23,693 গৰাকী আবেদনকাৰীয়ে তেওঁলোকৰ এডমিট কাৰ্ড ৱেবছাইট যোগে ডাউনলোড কৰিছিল আৰু 17,667 গৰাকীয়ে প্ৰাৰ্থীয়ে লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰ শতাংশ 74.56%। একেদৰে কালি অনুষ্ঠিত হৈ যোৱা সংযুক্ত পৰীক্ষাৰ মুঠ পদৰ সংখ্যা 795টা। ইয়াৰে সম্প্ৰসাৰণ বিষয়া 74টা, জুনিয়ৰ এছিষ্টেণ্ট 24টা, গ্ৰাম সেৱক 147টা, জুনিয়ৰ এছিষ্টেণ্ট 100টা, কৰ সংগ্ৰহ 450টা। এই পৰীক্ষাৰ বাবে 1,88,399 গৰাকী প্ৰাৰ্থীয়ে অনলাইন যোগে এডমিট কাৰ্ড প্ৰেৰণ কৰা হৈছিল। ইয়াৰে 1,71,658 গৰাকী আবেদনকাৰীয়ে তেওঁলোকৰ এডমিট কাৰ্ড ৱেবছাইটৰ পৰা ডাউনলোড কৰিছিল। এইসকলৰ ভিতৰত মুঠ 1,27,355 গৰাকী প্ৰাৰ্থীৰ 13খন জিলা আৰু 507টা কেন্দ্ৰত লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰ শতাংশ 74.19%। বন্ধুসকল, এই প্ৰসংগত আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীক স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আমাৰ চৰকাৰে সকলো নিয়োগ প্ৰক্ৰিয়াত সম্পূৰ্ণ স্বচ্ছ, বিশৃংখল মুক্ত আৰু নিকাভাৱে সম্পন্ন কৰিছে। এইবাৰো তাৰ কোনো ব্যতিক্ৰম নহয়। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ অধীনত অনুষ্ঠিত এই নিযুক্তি প্ৰক্ৰিয়াত সম্পূৰ্ণ স্বচ্ছ, নিকাভাৱে সম্পন্ন কৰা হ'ব বুলি মই পুনৰবাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ।